নমস্কাৰ আপোনালোক সকলোলৈকে একালমান সেউজীয়া ভাল পোৱা লৈ আকৌ আহিলোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি প্ৰথমতেই মই আপোনালোকক দুটা হেংগিং প্লান্ট দেখুৱাম যি দুটা হেংগিং প্লান্ট আচলতে মই মোৰ আছিল বুলি পাহৰিয়েই থাকিলোঁ হয় তাৰমানে আনিছিলোঁ ঠাণ্ডাৰ দিনত বিশেষকৈ এই প্ৰজাতিটো এইটো হৈছে হেংগিং ফাইকাছৰ এটা প্ৰজাতি খুব ধুনীয়া প্ৰজাতিটো দেখিবলৈ কিন্তু মই ঠাণ্ডাৰ দিনত আনিছিলোঁ ডৰমেঞ্চি পিৰিয়ডত আছিল আৰু ডৰমেঞ্চি পিৰিয়ডত থাকোঁতে ইদিন চাওঁ পাত এখিলা সৰিছে সিদিন চাওঁ পাত এখিলা সৰিছে পাত ওলোৱা দেখা নাছিলোঁ পাত সৰাহে দেখিছিলোঁ সেইকাৰণে মই এনেকুৱা এটা ঠাইত ইয়াক মই ৰাখি দিলোঁ যিটো ঠাইত ৰখাৰ পাছত ই যে আছিল মোৰ ওচৰত মই পাহৰি থাকিলোঁ কিন্তু সিদিনা পটককৈ দেখি বোলো এইটো ইমান ধুনীয়া হৈ পৰিছে মই নিজেই আচৰিত কোনো ধৰণৰ প্ৰতিপাল নোহোৱাকৈ কোনো ধৰণৰ কষ্ট নকৰাকৈ এই প্ৰজাতিটো খুব ধুনীয়াকৈ বাঢ়ি আছে একদম গাতে এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান শিপা থাকে আৰু সেই শিপাবিলাকতে যদি কাটি আমি বেলেগ এটা পটত লগাই থওঁ তেতিয়াহ'লে খুব ধুনীয়াকৈ ই প্ৰপাগেশ্যনো হৈ যায় ইয়াক আচলতে মই সেই হেংগিং প্লান্টাৰটোত ৰখা নাই এইটো হৈছে DIY কৰি মই নিজে প্ৰস্তুত কৰা এটা প্লান্টাৰ মানে পট আৰু সৰু পট এটা তাতে মই এই প্লান্টটো লগাই থৈছিলোঁ আৰু এতিয়া শিপা একেবাৰে তলফালেদি ওলমি গৈছে খুব ভাল লাগিছে এই প্ৰজাতিটো দেখি আৰু সঁচাকৈয়ে ই বহুত ধুনীয়া দেখিবলৈ তাৰমানে ইয়াৰ যিটো প্ৰকৃত যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো মই এতিয়াহে দেখা পাইছোঁ যিহেতু মই যেতিয়া আনিছিলোঁ তেতিয়া একেবাৰে উৎকোণমান আছিলে আৰু অনাৰ পাছতে পাতবোৰ সৰি সৰি থকাৰ কাৰণে মই ৰ'দে বৰষুণে পৰা ঠাই এটাত থৈ দিছিলোঁ যিটো ঠাইত থোৱাৰ পাছত ইয়াক মই ওলাওঁতে সোমাওঁতে দেখা নাপাওঁ সদ্যহতে মানে মোৰ প্লান্টছবিলাক এনেকুৱাকৈ মই ৰাখোঁ যাতে প্ৰত্যেকটো প্ৰজাতিতে যাতে মই এদিনৰ কাৰণে এটা দিন চকু দিব পাৰোঁ আৰু তেনেকুৱা মানে ওলাওঁতে সোমাওঁতে ধৰক দেখি থকা ঠাই এটুকুৰাত ৰাখোঁ কিন্তু এই প্ৰজাতিটো তেনেধৰণৰ ঠাই এটাত আছিল তাৰপাছতে এইটো হৈছে আন এটা প্ৰজাতি এইটো অৱশ্যে মই আপোনালোকক আগেয়ে দেখুৱাইছোঁ ইয়াৰ নাম হৈছে জিগজাগ প্লান্ট ঠাণ্ডাৰ দিনত যে খুব ধুনীয়াকৈ অকণমান ঠাণ্ডা দিনৰ কোমল ৰ'দটো পোৱাৰ লগে লগে গুলপীয়া হৈ পৰে ৰংটো খুব ধুনীয়া হৈ পৰে কিন্তু বাৰিষাৰ সময়ত আকৌ ই খুব মৰম লগা লেমন কালাৰ এটালৈ মানে পৰিৱৰ্তিত হয় আৰু খুবেই ধুনীয়া এই প্ৰজাতিটো এইটো মই নিজে মানে ৰং চং কৰি পেলাই বনোৱা পট এটাত লগাই থোৱা আছে এইটো ধুনীয়া নহয়নে বাৰু দেখিবলৈ অকণমান কেঁকুৰি পাতবিলাক হয়তো বহু লোকৰে আছে কিন্তু যিসকলৰ নাই আপোনালোকে যদি হেংগিং প্লান্ট ভাল পায় তেতিয়াহ'লে এই প্ৰজাতি দুটা নহয় আৰামছে আনি লগাই দিব পাৰে খুব ধুনীয়া প্ৰজাতি দুটা আৰু প্ৰতিপাল বুলি ক'বলৈ নায়েই যিহেতু মই কৈছোঁৱেই যিহেতু ফাইকাছজোপা বিশেষকৈ সেইজোপা ক'ত আছিলে মই নিজে পাহৰি গ'লোঁ পটককৈ চকু গলতহে দেখিছোঁ বোলো বহুত দিনৰ মূৰত দেখিলোঁ ই ইমান ধুনীয়া হৈ আছে দেখিয়েই মনটো ভাল লাগি গ'ল আৰু আচলতে প্লান্ট এটা যেতিয়া আমি আশা কৰা ধৰণৰ ফলাফলটো দেখা পাই যাওঁ বহুত দিনৰ পাছত সেই ভাল লগাটো ভাল পোৱাটো আৰু কেনেকুৱা হ'ব পাৰে নহয়নে বাৰু গতিকে ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক হেংগিং প্লান্ট দুটা দেখুৱাই ল'লোঁ খুব ধুনীয়া আৰু গাতে লাগি থকা অকণি শিপাবিলাকৰ পৰাই আমি নতুন প্লান্ট বনাওঁ বুলি ক'লে বনাব পাৰোঁ তাৰ লগতে মই আজি আপোনালোকক আৰু এটা প্লান্ট দেখুৱাম যিটো প্লান্টৰ বিষয়ে অকণমান ক'বৰ কাৰণে মোক এগৰাকী দৰ্শক তেখেত হৈছে মাজনী বৰা তেখেতে মোক কৈছিলে যে পিংক প্ৰিন্সেছ যিটো ফিলডেণ্ড্ৰন সেইটোৰ বিষয়ে অকণমান ক'বলৈ কৈছিলে পিংক প্ৰিন্সেছ ফিলডেণ্ড্ৰনটো অৱশ্যে মই আগতে আপোনালোকক মোৰ ফিলডেণ্ড্ৰন কালেকশ্যন যিটো ভিডিঅ' তাত গ্ৰুপত দেখুৱাইছোঁ কিন্তু সুকীয়াভাৱে ইয়াৰ পৃথককৈ কোনো ধৰণৰ ভিডিঅ' আজিলৈকে মই প্ৰস্তুত কৰা নাই গতিকে ময়ো ভাল পালোঁ দিয়কচোন আপোনালোকে এনেকৈ মানে কথাবিলাক যেতিয়া কয় আমুকটো প্লান্টৰ বিষয়ে বা তমুকটো প্লান্টৰ বিষয়ে তেতিয়া মোৰ ভিডিঅ'বোৰ বনাবলৈ বিৰাট সুবিধা হয় আৰু সেইকাৰণে ভাবিলোঁ আজিৰ ভিডিঅ'টো দৰ্শকৰ মানে ডিমাণ্ডটো ৰাখোঁ যিহেতু আপোনালোকৰ ডিমাণ্ড যদি মই নাৰাখোঁ তেতিয়াহ'লে আপোনালোকে জানো মোৰ ভিডিঅ' চাব হয়নে নহয় বাৰু গতিকে আপোনালোকে মোৰ ভিডিঅ' চাবৰ কাৰণে আপোনালোকৰ কথা মই ৰাখিবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকৰ যদি কিবা প্লান্টৰ বিষয়ে জানিবলগীয়া থাকে মোৰ সম্যক অভিজ্ঞতাৰ পৰা মই যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকক সেই বিষয়ে জনাবলৈ গতিকে পিংক প্ৰিন্সেছ যিটো ফিলডেণ্ড্ৰন এইটো হৈছে খুব হাৰ্ডি এটা প্লান্ট সেইকাৰণে দামটো বেছি মানে প্ৰথম ই যেতিয়া 2 বছৰ 3 বছৰৰ আগত ওলাইছিলে মস্ত দাম আছিলে জনাসকলে ভালকৈয়ে জানে প্ৰথম ওলাওঁতেতো মই যেতিয়া দেখিছোঁ 7,000 মান আছিলে নেকি তাৰপাছতে মই যেতিয়া লৈছিলোঁ তেতিয়া 2,000 3,000 এনেকুৱা হৈ আছিলে কিন্তু এতিয়া ইমান ধুনীয়া এটা ৰিজনেবল প্ৰাইচত এভেইলেবল হৈ গ'ল যিহেতু দিয়কচোন
দাম দি পেলাই বহু লোকেই ক্ৰয় কৰি ল'লে। সেই ক্ৰয় কৰি লোৱা লোকসকলে এতিয়া ঘৰতে খুব ধুনীয়াকৈ প্ৰপাগেশ্যন কৰে। ময়ো মোৰ এই প্লাণ্টটোৰ পৰা কেইবাটা প্লাণ্টো বনাইছোঁ কাটিং কৰি পেলাই, আৰু মই কাটিং কৰি প্লাণ্টবিলাক প্ৰপাগেশ্যন কৰা প্লাণ্টবিলাক মই কি কৰোঁ সেই বিষয়ে মই আপোনালোকক আজিলৈকে একো কোৱা নাই, নহয়নে বাৰু? পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম নতুন এটা কথা, যে প্লাণ্টবিলাক মই প্ৰপাগেশ্যন কৰি কি কৰোঁ। গতিকে পিংক প্ৰিন্সেছ যিটো ফিল'ডেণ্ড্ৰন, সেই ফিল'ডেণ্ড্ৰনটো প্ৰথম কথা হৈছে আমি খুব দিনৰ ভাগৰ যিটো উজ্জ্বল পোহৰ, সেই পোহৰ পৰা ঠাই এটুকুৰাত ৰাখিব লাগে। যিহেতু পিংক প্ৰিন্সেছ ফিল'ডেণ্ড্ৰন, নামটো পিংক প্ৰিন্সেছ, যিহেতু ইয়াত গোলপীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণ থাকে। সেই সংমিশ্ৰণটো সদায়ে মেইনটেইন কৰি ৰাখিবৰ কাৰণে, ৰংটো সদায়ে ধুনীয়া কৰি ৰাখিবৰ কাৰণে উজ্জ্বল পোহৰটো খুবেই প্ৰয়োজন। ভুৰভুৰীয়া এটা মাটিৰ দৰকাৰ। ফিল'ডেণ্ড্ৰনত কেনেকুৱা ধৰণৰ মাটি হ'ব লাগে মই আগতে আপোনালোকক এটা প্লাণ্ট ৰোপণ কৰিয়েই দেখুৱাইছিলোঁ। আজি তথাপি কৈ দিওঁ, বালি, তাৰপাছতে অকণমান কোকোপিট, পাৰ্লাইট, মাটি আৰু ধানৰ পতান, কেঁচুসাৰ বা গোবৰ সাৰ, এনেধৰণৰ এটা মিশ্ৰণ প্ৰস্তুত কৰি ল'লে মাটিখিনি খুব ভুৰভুৰীয়া হৈ পৰে। আৰু সেই তেনেকুৱা পানী জমা নোহোৱা ভুৰভুৰীয়া মাটিত যদি আমি ফিল'ডেণ্ড্ৰনটো ৰোপণ কৰোঁ, প্ৰত্যেক দিনতে যদি পাতবিলাকত আমি অকণমান স্প্ৰে' কৰি থাকোঁ, যিহেতু মইষ্ট এটা পৰিৱেশ বিচাৰে, হিউমিডিটি হাই বিচাৰে এই প্ৰজাতিবিলাকে, গতিকে তেতিয়া ফিল'ডেণ্ড্ৰনৰ পিংক প্ৰিন্সেছ যিটো প্ৰজাতি, সেই প্ৰজাতিটো খুব ধুনীয়া হৈ থাকে। অকল পিংক প্ৰিন্সেছ বুলিয়ে নহয়, যিবিলাক ভেৰিগেটেড প্লাণ্ট, সেই প্লাণ্টবিলাকৰ ভেৰিগেশ্যনটো মেইনটেইন হৈ থাকিবৰ কাৰণে আমি উজ্জ্বল পোহৰ পৰা ঠাইত ৰাখিব লাগে। যদি পাৰোঁ মৰ্ণিং বা ইভিনিং যিটো ছানলাইট, সেইটো আমি দিবলৈ অকণমান চেষ্টা কৰিব লাগে। দিব নোৱাৰিলেও উজ্জ্বল পোহৰ পাব লাগিব, তেতিয়া ৰংবোৰ খুব সুন্দৰকৈ জিলিকি থাকে। কাটিং কৰিব লাগে। কাটিং কৰি থাকিলে ইয়াৰ কাটিঙৰ পিছত যিটো পাত ওলায়, সেইটোৰ ভেৰিগেশ্যন চাবা আৰু ইমান ধুনীয়া হয়। গতিকে মাজনী বৰা বাইদেউৰ লগতে বাকী দৰ্শকসকলেও পিংক প্ৰিন্সেছ ফিল'ডেণ্ড্ৰনটোৰ প্ৰতিপালৰ বিষয়ে অকণমানকৈ হয়তো জানিলে। এইটো হৈছে মোৰ যিটো হোৱাইট প্ৰিন্সেছ, সেইটোও আপোনালোকক দেখুৱাই দিছোঁ। ভেৰিগেটেড প্লাণ্টবোৰ খুবেই ভাল লাগে। গতিকে ভেৰিগেটেড প্লাণ্টৰ ভেৰিগেশ্যনটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে উজ্জ্বল পোহৰ পৰা ঠাই লাগে, মাটিটো ভুৰভুৰীয়া হ'ব লাগে, পানীটো আমি স্প্ৰে' কৰি থাকিব লাগে, আৰু তেতিয়া খুব ধুনীয়াকৈ ই ভেৰিগেশ্যনটো ধৰি ৰাখে। আজিলৈ আহিছোঁ, ধন্যবাদ। সকলো ভালে থাকক। আকৌ আহিম